তো নমস্কাৰ, কিহৰ ওপৰত ভিত্তি কৰি মানে এই ভিডিঅ'টো বনোৱা হৈছে আপোনালোকে সকলোৱে গম পাইছে। আমাৰ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ শ্ৰীকৃষ্ণ এই তিনিওজন মিলি ধৰ্ষণ কৰিছিলে গৰু, মানে গৌ মাতাক। তেনেকৈ প'ষ্টটো দিছে এইটোৱে। এইটো ক'ৰ মাইকেলাল, কি কথা একো ডালেই নাজানো। তাৰ DP মুঠতে 2 কপি দিয়া আছে, আৰু যোনটো প'ষ্ট দিয়া আছিলে মানে এই প'ষ্টটো স্ক্ৰীণত দেখিছে, এই প'ষ্টটো মানে ইতিমধ্যে ডিলিট কৰি দিছে সি। মানে এনেকুৱা কিয় হৈছে, আমাৰ অসমখনত কিয় এনেকুৱা হৈ আছে, আৰু এনেকুৱা একশ্যন কোনে ল'ব য'ত নেকি এনেকৈ মাত কোনোবাই যদি বেয়াকৈ কয়। মানে এইটো এটা সৰু কথা নহয়, এইটো এটা মানে ডাঙৰ কথা মানে কি হৈছে, আমাৰ অসমীয়াৰ স্বাভিমানত এনেকুৱা এটা মানে কথা কৈছে। আৰু মেইন বিষয়টো হৈছে আমাৰ ভগৱান ঈশ্বৰ, আমি যাক পূজা কৰোঁ, ৰাতিয়ে দিনে পূজা কৰোঁ, সেই যদি ভগৱানজনক এনেকুৱা ইমান লেতেৰা কথা কয়, আপোনালোকৰ জানো ভাল লাগিব? এনেকুৱা এটা লেতেৰা কথা কৈছে, মানে আপোনাৰ দেখিছে ন, মই নিজে পঢ়ি শুনাব আপোনালোকক নোৱাৰোঁ, আৰু মানে বহুত ডাঙৰ কথা কৈছে এইটো কথা। মই ইয়াৰ তদন্ত হ'ব লাগে। অসম আৰক্ষীক মই এটাই অনুৰোধ কৰিছোঁ, এনেকুৱা যোনবিলাকে মানে যোনজন মানুহে এই কথাষাৰ মানে প'ষ্ট কৰিছে, এই মন্তব্যটো দিছে, সেইজনৰ মানুহে উচিত তদন্ত পাব লাগে, সেইটোৱে জানো। আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ কথা আমাৰ ধৰ্মত ইমান বেয়াকৈ কৈছে, আমাৰ ধৰ্ম আমাৰ ঈশ্বৰ ভগৱানক ধৰি ইমান কৰিছে। ক'ত সাহস পালে? এনেকুৱা সাহস ক'ত পালে? এনেকুৱা সাহসবিলাক পাইছে কিছুমান মানুহৰ কাৰণে। গতিকে ইয়াৰ উচিত তদন্ত হ'ব লাগে, মই সেইটোৱে জানো। আৰু আপোনালোকৰ মতামত কি, কমেণ্ট বক্সত জনাই যাব।